হেল্ল' গাইজ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। তো মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তো আজি বাবুক মানে প্ৰথমবাৰৰ বাবে বাহিৰত ওলাই লৈ যাম, কাৰণ মাঘৰ মাহত য'তে ত'তে যাই থাকিব লাগিব, যিহেতুকে আলহী খাব যাব লাগিব, মামাচত যাব লাগিব, আৰু মানে সেইকাৰণে ভাবিছোঁ এবাৰ মন্দিৰত লৈ যাওঁ বাবুক। তো ক'তো নিয়া নাই, প্ৰথমবাৰ মন্দিৰত লৈ যাওঁ বাবুক। তো আমাৰ মাধৱ মন্দিৰতে লৈ যাওঁ। তো আজি মাঘ মাহৰ 1 তাৰিখ। তো মাঘ মাহৰ 1 তাৰিখে আমাৰ মানে হাজোত বহুত ডাঙৰ উৎসৱ এটা হয়। তো মণিকূট উৎসৱ বুলি কয়। তাতে মানে বহুতো এক্টৰ এক্টৰনী গায়ক গায়িকা আহে। তো আজিও মানে ছাত্ৰ সন্থাৰ ফালৰ পৰা পাতে। তো আজিও মানে সেই উৎসৱটো পাতিব। যোৱাবাৰ কিবা কাৰণত পাতিব নোৱাৰিলে, মানে কৰোণাৰ কাৰণে পাতিব নোৱাৰিলে। তো এইবাৰ ভাল কৰি পাতিব। তো আপোনালোকক সেইখিনিও দেখাম। এতিয়া আমি মন্দিৰত যাওঁ। প্ৰথমতে যাব একদম ৰেডি। ইফালে বাবুক দেখাওঁ কেনে একদম ওলাই, ইমান টাইম লাগছি ওলাওঁতে। তো বাইক লৈ যাম বাৰু, ওচৰ জেগা যিহেতুকে। তো গাড়ী ওলাই ল'লোঁ ৰাস্তাত। তো আহি আছে বাবু আৰু মাক, যা জলদি। তো আমি আহি পালোঁ মন্দিৰ। এইফালে একদম ফুল চুল সেই। তো আমি ভৰি চৰি অলপ ধুই লওঁ, কাৰণ ওপৰত যাম যিহেতুকে গাড়ীত আহিছোঁ। তো এইফালে বাবুক লৈ এওঁ যাই আছে। এইফালে আমাৰ গেট পালোঁ। এইফালে ফুল তুলসী লৈ ল'লোঁ ইফালে। তো ইফালে ৱাইফ আহি আছে। কেনে লাগিছে এইফালে প্ৰথমবাৰ? হা, তো একদম বাবু টোপনি যাই আছেচোন। হাগাত ধৰছি নেকি? অলপ জোৰতা, ইমান আস্তে আস্তে আহিলে কেনেকৈ হ'ব? হাগাত ধৰছিতো, তুমি চলটো ল'ব লাগে নে ভিডিঅ' বনাব লাগে কচোন। তো মন্দিৰত প্ৰৱেশ কৰিলোঁ। তো এয়া মন্দিৰ। তো মেইন মাধৱ বহাত সেৱা কৰি ল'লোঁ। এতিয়া আমি লক্ষী মন্দিৰত যাই আছোঁ ইফালে। তো ইয়াতে মানে ফটো শ্বুট নিদিয়ে, এইটো মালা চালা দিছে। প্ৰথমবাৰ আহি কেনে লাগছি? হেল্ল', বঢ়িয়া লাগছে না? ভাল লাগছে। এই লক্ষী মন্দিৰ ইফালে, তাতে ভিতৰত আমাৰ সেৱা চেৱা কৰা হৈ গ'ল। বাবুকো সেৱা কৰাই দিলোঁ। এতিয়া ঘৰত গেলি যাওঁ, পিছত দেখাই আছোঁ আপোনালোকক মণিকূট উৎসৱ। তো মন্দিৰৰ পৰা আহিলোঁ, তলত আহি পালোঁ। এইফালে মণিকূট উৎসৱৰ একদম যা যোগাৰ, ইয়াতে মানে মিটিংখন হ'ব। তো ইফালে আছে মণিকূট উৎসৱৰ আৰু সমন্বয় শোভাযাত্ৰা। এইফালে পূৰা যা যোগাৰ চলি আছে, অলপ দেৰিকৈ আৰম্ভ হ'ব। তো আপোনালোকক দেখাই আছোঁ। এতিয়া ঘৰত যাওঁ। ঘৰৰ পৰা ওলাই আহিলেও জামত ধৰি যাব পাৰে নাই, আমাৰ ঘৰৰ ওচৰতে ইমান যাম, মানে পাওঁ নে নাপাওঁ ঠিক নাই আৰু শোভাযাত্ৰাটো চাব। তো দেখাই আছোঁ আপোনালোকক, চাই থাকক। তো যামৰ কাৰণে দেখাই নাপালোঁ। সেই আৰম্ভ হ'লে প্ৰথমৰ পৰা তো ঘৰৰ পৰা আহোঁতে মানে দেৰি হ'ল। এই মোৰ লগ বিশ্ব এইফালে এটা খাই দিয়ে। তো ই হাত অলপ দেৰি কৰিলে, তো জামত পৰি গ'ল। তো আমি দাউৰি আছোঁ বৰ্তমান, আগেদি চাবা আপোনালোকক দেখাব গেলি। তো ইণ্টাৰভিউত বোলে ই দাউৰি আছে, ইটো দাউৰি সেই সফলতা আৰম্ভ কৰিব। তো মানে দাউৰতে ভাগৰে ধৰিল, পামেই আৰু অলপমান আছে, কাৰণ প্ৰথমৰ পৰা যিহেতুকে দেখাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ দেৰি হৈ গ'ল। ইও দেৰি হ'ল অলপ আহোঁতে। তো এই চাহ তাহ নাখা কৰি ঘৰৰ পৰাই লৈ আহিছোঁ। তো পামেই আৰু আপোনালোকক দেখাই আছোঁ। প্ৰথম সেন্তি আৰু আমাৰ এক্টৰ এক্টৰনী যিমান আহিছে আৰু, তো দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। তো ফাইনেলি বহুত কষ্টৰ ফলত আমি আহি পালোঁ মাধৱ মন্দিৰ। তো আমি এইফালেদি চাম, যিহেতুকে প্ৰথমতে দেখা নাপালোঁ। তো ইফালেদি কোনোবা ফালেদি উঠি যাওঁ আৰু। তো চাবৰ কাৰণে আমি ক'ত উঠি লৈছোঁ চাওকচোন, মৰণকে হৰণ কৰি আৰু উঠোঁ আৰু, কোনোবা যদি ঢাকা মাৰি দেই নহয় ক'ত পৰিম চাওক। এইফালে চাওক ক'ত পৰা যাব। তো মাত পাইছোঁ ঢোলৰ আহি আছে। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো এই আহি পাইছে, আপোনালোকে দেখা পাইছে। তো ইফালে আৰ্মি পুলিচ আগত আহি আছে, আগত ৰিপৰ্টাৰ এইফালে।
অনুষ্ঠানৰ মুখ্য সম্পাদক মাননীয় খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া তেখেতসকল সমন্বয় শোভাযাত্ৰা হ'ল আমাৰ প্ৰাণ এয়া চাওক পিছফালে বহি আছে আমাৰ আমাৰ শক্তি হয়। অসমৰ জনপ্ৰিয় আৰু আমি এটা কথা ক'ব অভিনেতা পাৰোঁ মোৰ ফেভৰেট এক্টৰ হয় অসমীয়া যে বিৰোধ প্ৰথমতে আপোনালোক আটাইবোৰ নৱবৰ্ষৰ শুভেচ্ছা। তো এয়া চাওক আমাৰ অসমৰ গৌৰৱ হিমা দাস কি কম ভাবিয়ে পোৱা নাই এতিয়া তথাপি নিয়মটো কৰি দিওঁ নমস্কাৰ প্ৰথমতে মই হাজোবাসী সকলো ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত সেৱা আৰু শুভেচ্ছা জনালোঁ নমস্কাৰ সকলো ভালে আছে নহয় আচ্ছা ভোগালী বিহুৰ পিঠা পনা ঠিকে ঠিকে খাইছেতো মাত নাই দেখোন খাইছেনে নাই বঢ়িয়া সুন্দৰকৈ খাওক কাৰণ আমি খোৱাৰ কাৰণেই জীয়াই আছোঁ হয়নে নহয় আজি আছোঁ খালে নাই গতিকে খাবই লাগিব আমাৰ পৰম্পৰা বিহুটি সঁচাকৈ ভাল লাগিল ইয়ালৈ আহি মই আকৌ 2-3 বছৰ আগত আহিছিলোঁ মহিলা এতৰাতি ভকত নামেৰে মহিলা তো আমি আহিলোঁ তাৰ পৰা মানে সম্পূৰ্ণ শেষ নকৰিলোঁ আৰু কাৰণ পিঠিৰ বিষ উঠিছে থিয়েটাৰতে আৰু মানুহৰ হেঁচা ঠেলিত পূৰা একদম পাম বাহিৰ হৈ গৈছে আমাৰ তো এতিয়া ঘৰত দেখি যাই আছোঁ আমি ঘৰ আহি পালোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ।